পৰা বড়দিনৰ উপলক্ষে সবকে আমি আমাৰ এই ৩ নং শ্ৰীৰামপুৰ সমষ্টি অঞ্চলত সবকে আমি বস্ত্ৰ আৰু কম্বল বিতৰণ কৰিম বুলি প্ৰত্যেক বছৰে কৰোঁ। এইবাৰো কৰিম আৰু আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজি আমি আনন্দপুৰ আৰু জিয়াৰডাঙ্গা অঞ্চলত ৩০০ পৰিয়ালক আমি কম্বল ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ আজি। আৰু আজিৰ পৰা আমাৰ খ্ৰীষ্টমাছলৈকে গোটেই অঞ্চলত সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা বস্ত্ৰ আৰু কম্বল বিতৰণ আমাৰ চলি থাকিব। আৰু বস্ত্ৰ 5,000 টোটেল 9,000 পৰিয়ালক আমি কম্বল আৰু খ্ৰীষ্টমাছ উপলক্ষে আমাৰ এই দুখীয়া ৰাইজক আমি ঘৰে ঘৰে বিতৰণ কৰিম। আজি উদ্বোধনী কাৰ্যসূচী আৰু প্ৰত্যেক বছৰে আজি 2009 পৰা মই বা আমাৰ সজল ফাউণ্ডেশ্যনে গোটেই পৰৱত আমাৰ দুৰ্গা পূজা অলপ দিন আগত গৈছে, আপোনালোকে চাইছে, তাতো আমি বস্ত্ৰ বিতৰণ কৰিছোঁ। আমি আমাৰ ৰমজান মাহত আমি আমাৰ যে মাইনৰিটি মুছলমান ভাইসকল এখেতক আমি বস্ত্ৰ বিতৰণ গোটেই অঞ্চলত আমি যি আমাৰ পৰৱ আছে গোটেই পৰৱত সজল ফাউণ্ডেশ্যনে সদায় দুখীয়াৰ লগত থাকে।